হাই গুড মৰ্নিং সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ মই আজি আছোঁ ঘৰতে আৰু ঘৰত মানে পথাৰ গৈছিলোঁ যিহেতু পথাৰৰ পৰা আহি এয়া মোৰ হালৰ অৱস্থা কি হৈ গ'ল মই কি ক'ম আৰু এনেকৈ হৈ আছে আৰু মই এইখিনি চিজিল কৰোঁতে চাগে এসপ্তাহমান লাগিব চাওকচোন কেনেকৈ হৈ আছে আৰু এইফালে আমাৰ হালখিনি এনেকৈ খালী হৈ আছে আৰু ইয়াতে তিনিজনীমান বব পাৰে কিন্তু এতিয়া সবে পথাৰত লাগি আছে সেইকাৰণে বনাবলৈ অহা নাই সেটিও আৰু এইফালে কেনেকৈ হৈ আছে চাওক কেনেকৈ হৈ আছে গোটেইখিনি ভঙা চিঙা চব চেচ হৈ গ'ল আৰু অত্যন্ত দুখৰ খবৰ বুলি ক'ব লাগিব 3যোৰ কাপোৰ মোৰ দোকানৰ নিগনিয়ে কুটি গোটেইখিনি খতম কৰিলে আপোনালোকক দেখাই আছোঁ সেইফালে চাদৰ বনাই আছিলোঁ এনেকৈ হৈ গ'ল গোটেইখিনি কোলা দাগ পৰি গ'ল আৰু আজিৰ পৰা যিহেতু কামত লাগিব আৰু এনেকৈ হৈ গ'ল এইখিনি এনেকৈ হৈ আছে ঢাকি থৈছিলোঁ আৰু মেলাটো যাব লাগিব সেইকাৰণে এইটো সপ্তাহতে গোটেইখিনি কমপ্লিট কৰিব লাগিব আৰু মেলাত গ'লেতো মই আহিব নোৱাৰিম এমাহ দুমাহ এনেকৈ থাকি যাম সেইকাৰণে গোটেইখিনি বস্তু আজিয়ে চিজিল কৰিব লাগিব চিজিল কৰি মেলি কালিৰ পৰা সকলোখিনি টিক টাক কৰি কালিৰ পৰা তাঁতত লাগিব আৰু এইফালে উঠাখিনি কেনেকৈ হৈ গ'ল চাওক ফুল বচা উঠাখিনি আৰু এইফালে চাওক কাপোৰ কেনেকৈ নিগনিয়ে কুটিলে গোটেইখিনি বৰবাদ হৈ গ'ল বিশেষকৈ মোৰ দুখ লাগিছে এই কাপোৰযোৰ অৰ্ডাৰ আছিলে যিহেতু দিব নোৱাৰিম চাগে গোটেইখিনি ওলাই অহাৰ অনুপ্ৰেৰণাখিনি দেউতা আৰু মোৰ হাজবেণ্ডে দিয়ে সেইকাৰণে মই বহুত ধন্যবাদ বুলি ক'ব লাগিব আৰু বহুতে কৈ থাকে বোৱাৰী মানুহ এনেকৈ ওলাই যোৱাটো সম্ভৱ নহয় সেইকাৰণে এনেকৈ যাবও নালাগে বুলি কিন্তু এটাই কথা সদায় মোক কয় তুমি যিটো কৰা ভালকৈ কৰা আৰু সদায় নিজে আগুৱাই যাবলৈ চেষ্টা কৰা এনেকৈ কৈ থাকে সেইকাৰণে মই যিমান পাৰোঁ আগবাঢ়িম বুলি ভাবিছোঁ মাত্ৰ লাগে আপোনালোকৰ সহায় আগৰ ভিডিঅ'ত দিয়া আছে মোৰ হালৰ গোটেইখিনি নতুনকৈ যেতিয়া বনাইছিলোঁ মই তেতিয়া গোটেইখিনি ভিডিঅ' মই মোৰ আগৰ ভিডিঅ'ত দিয়া আছে আৰু মোৰ হালত যিখিনি কাপোৰ বনাওঁ মই নেক্সট ভিডিঅ'ত দিবলৈ ট্ৰাই কৰিম আৰু মই এতিয়া ঘৰত আছোঁ কাৰণে দোকানতো যাব পৰা নাই এমাহমান হ'ল দোকান নোখোলা খেতিত লাগি আছিলোঁ সেইকাৰণে দোকানো খুলিব পৰা নাই যেতিয়া মই দোকানলৈ যাম আপোনালোকক ফুল ভিডিঅ' মোৰ হালত যিখিনি কাপোৰ বনাওঁ মই সকলোখিনি দিবলৈ চেষ্টা কৰিম আৰু এক্সিবিশ্যনৰ কাৰণে মই এতিয়া ৰেডি হৈ আছোঁ এইখিনি কেনেকৈ লেতেৰা হৈ গ'ল সেইকাৰণে আজিৰ পৰা যিহেতু হাতত লাগিম সেইকাৰণে এনেকৈ গোটেইখিনি আৰু দুটামান লাগিব গোটেইখিনি কৰোঁতে আৰু মোৰ চেনেলটো সকলোৱে অকণমান হেল্প কৰিব যিহেতু নতুনকৈ খুলিছোঁ মই ইমান কথা ক'বও নাজানো তথাপিতো মই অকণমান আপোনালোকৰ সহায়ৰ প্ৰয়োজন সেইকাৰণে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ হালত যিখিনি কাপোৰ বনাওঁ মই এইখিনি ভিডিঅ' নেক্সট ভিডিঅ'ত দিম বুলি ভাবিছোঁ